बुद्धाय मेदाय फुजाया जाबाय बर्मन कछारी हारिनि गोदो गोदायनिफ्रायनो सोलिबोनाय फुजा। दिनै पुस दाननि नैथि सनिबार बोसोरफ्रोमबो पुस दाननि नैथि सनिबारनि सानाव सोलिबोनाय नेमखान्थि बायदियै बर्मन कछारी हारिनि सुबुंफोरा फालिबोदों बुद्धाय मेदाय फुजाखौ। बेबादिनो बे बारावबो सुक्लाय सेरफां ओनसोलनि दाउब'खिलियावबो बर्मन कछारी समाजनि बानजायनायाव सानैनि हाबाफारिजों मैयानिफ्राय फालियो बुद्धाय मेदाय फुजाखौ। নমস্কাৰ জ্ঞাপন কৰিছোঁ আৰু আপোনালোকৰ যোগেদি সকলো অসমবাসীকেই শুভেচ্ছা জ্ঞাপন কৰিছোঁ, যাতে আমাৰ এই বুদ্ধায় মেদায় শ্ৰীচৰণত এইটোই কামনা কৰোঁ, যাতে সকলোৰে আমাৰ সমগ্ৰ অসমৰ ৰাইজ যাতে অপয়া অমংগল কাটি যাতে সুন্দৰ জীৱন আনন্দ উপভোগ কৰিব পাৰে। আমাৰ এই পূজাৰ যোগেদি মই আমাৰ বুদ্ধায় মেদায়ৰ ওচৰত সেইখিনি কামনা কৰিছোঁ। আৰু আমাৰ এইটো যিটো বৰ্মন কছাৰী সমাজৰ উদ্যোগত আজি এইটো 2 দিনীয়া কাৰ্যসূচী। যোৱাকালি আমাৰ বন্তি প্ৰজ্বলন, জুবিন গাৰ্গদেৱলৈ আমি শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰিলোঁ। তাৰপিছত সাংস্কৃতিক অনুষ্ঠানো সৰু সুৰাকৈ কৰা হৈছিলে। আজি আমাৰ ৰাতিপুৱাৰ পৰা দ্বাৰ উন্মোচনৰ পৰা আদি কৰি পতাকা উত্তোলন, স্মৃতি তৰ্পণ, লগতে আমাৰ বহুখিনি প্ৰগ্ৰাম আমি অতিক্ৰম কৰি আহিলোঁ। মোটামুটি ধৰক আমাৰ প্ৰায় 1000মান মানুহৰ সমাগম হ'ব। ধৰক আমাৰ সমাজৰ লগতে ওচৰ চুবুৰীয়া আমি বহুখিনি আমাৰ যি ওচৰ চুবুৰীয়া গাঁও আছে প্ৰায় সকলোৰে অতিথি আলহী আমাৰ মাজত আহি ভৰি পৰিছে। প্ৰায় 1000 মানুহৰ সমাগম হ'ব। অসমৰ আমি 14টা জিলাত বৰ্মন কছাৰী জনগোষ্ঠী বসবাস কৰে। তাতে সকলো ঠাইতেই এই বুদ্ধায় মেদায় পূজাটো উদযাপন কৰা হয়েই। তাৰ লগতে আমাৰ নৰ্থ ইষ্টৰ প্ৰায় আৰু ওচৰ চুবুৰীয়া ৰাজ্য যিবিলাক ধৰক আমাৰ মেঘালয়, ত্ৰিপুৰা, এইবিলাকতো আমাৰ বৰ্মন কছাৰী লোক আছে। এইবিলাকতো এই বুদ্ধায় মেদায় পূজাটো উদযাপন কৰা হয় উলহ মালহেৰে। এই 2 দিনীয়া কাৰ্যসূচী ল'লোঁ আমি। দ্বিতীয়টো শনিবাৰে পুহ মাহৰ পূজাটো কৰা হয়। নমস্কাৰ জ্ঞাপন কৰিছোঁ। আজি আমাৰ যি বুদ্ধায় মেদায় যিটো জাতীয় উৎসৱ, আমাৰ অতীজৰে পৰা এইটো বহুত আমাৰ পৌৰাণিক এটা পূজা। আমি পুহ মাহৰ দ্বিতীয় শনিবাৰে গোটেই অসমজুৰি য'ত আমাৰ বৰ্মন কছাৰী জনগোষ্ঠী আছে, কিঞ্চিত পৰিমাণে হ'লেও সৰুকৈ হ'লেও এই পূজাটো আমি অনুষ্ঠিত কৰিবলৈ সক্ষম হওঁ আৰু চবেই কৰে। আৰু ইয়াৰ লগতে আমি আমাৰ যিটো প্ৰসাদ, এই প্ৰসাদত আমাৰ মাছ আৰু চাউলৰ গুড়ি মিশ্ৰণ কৰি প্ৰসাদটো তৈয়াৰ কৰা হয়। ইয়াতে কোনো ধৰণৰ মছলাযুক্ত আমি ব্যৱহাৰ নকৰোঁ। ইয়াত অনলি মাত্ৰ ধৰক হালধি, নিমখ এইখিনি মাত্ৰ থাকে, কোনো তেলৰ ব্যৱহাৰ নকৰোঁ। এইটো আমাৰ যিটো পৌৰাণিক পৰম্পৰা, সেই অতীজৰে পৰা যিটো আমি পাই আহিছোঁ, আমাৰ একদম পূৰ্বপুৰুষৰ পৰাই এই পূজাটো আমি প্ৰচলিত কৰি আহিছোঁ। আৰু আগন্তুক বছৰকেইটাক সদায় ৰাইজৰ সহায় সহযোগিতা কামনা কৰি আজিৰ এই বুদ্ধায় মেদায় দেৱতাৰ শ্ৰীচৰণত সেৱা জনাই ধন্যবাদ।